Good morning everyone. আজি 31 আগষ্ট অসমীয়া প্ৰতিদিনখনলৈ মই হেডলাইনখিনি পঢ়িবলৈ আগবাঢ়িছোঁ। মহাৰাষ্ট্ৰৰ পালঘৰত ৭৫,০০০ কোটি টকা ব্যয় সাপেক্ষে দেশৰ সৰ্ববৃহৎ বন্দৰৰ আধাৰশিলা। উন্নয়নৰ সোণালী যাত্ৰাত এয়া ঐতিহাসিক দিন। উচ্চহিত প্ৰধানমন্ত্ৰীখনে দেশৰ সামুদ্ৰিক প্ৰৱেশদ্বাৰ হ'ব গোবৰ্ধন বন্দৰ। প্ৰশিক্ষণ লাভেৰে সামুদ্ৰিক খণ্ডত নিযুক্তিত আত্মনিয়োগ কৰিবলৈ অসম তথা উত্তৰ-পূবৰ যুৱ সমাজক আহ্বান কেন্দ্ৰীয় বন্দৰ জাহাজ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। কেগৰ প্ৰতিবেদনত উন্মোচিত ৰাজ্য চৰকাৰৰ চৰম বিত্তীয় বিশৃংখলাৰ ছবি, আয় ব্যয়ৰ মাজত ব্যাপক বিসংগতি। ৰাজহ ঘাটি ৩৪১.৭৬% বৃদ্ধি। পূৰ্বৰ পৰম্পৰা ঘটালে বিলোপ। কুকুৰবৰীয়া জুম্মা নামাজৰ বাবে সদনত নাথাকিব বিৰতি। পৰৱৰ্তী বিধানসভা অধিৱেশনৰ পৰা কৰা হ'ব কাৰ্যকাৰী। বিৰোধীৰ অভিযোগ, এয়া হিমন্ত বিশ্ব চৰকাৰৰ উৎকট সাম্প্ৰদায়িক অসহিষ্ণুতাৰ পৰিচয়। সদনত উন্মোচিত পৰিবহণ নিগমৰ মৃত্যুমুখী যাত্ৰা। অসম ৰাজ্যিক পৰিবহণ নিগমৰ লোকচান ৬০৩.৩১ কোটি টকা। চলি আছে চলত খাকীৰ বিৰুদ্ধে খাকী। ন্যায্য প্ৰাপ্যৰ দাবীত গৃহৰক্ষী জোৱানৰ উত্তাল বিক্ষোভ। দিছপুৰ ঘেৰাও কাৰ্যসূচীক লৈ চচলত আৰক্ষী-গৃহৰক্ষীৰ খণ্ডযুদ্ধ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা গৃহৰক্ষীৰ জোৱানক আটক। গুৱাহাটীত ৪ চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ। সাধাৰণ লোকৰ নামত বেংকৰ একাউণ্ট খুলি তথ্য সৰবৰাহ অন্তঃৰাষ্ট্ৰীয় চক্ৰক। ৩ নম্বৰ পৃষ্ঠাত আছে অসম পেট্ৰকেমিকেলছত দৈনিক লোকচান ৪০ লাখ। চৰকাৰৰ উদাসীনতাৰ বাবেই মৃত্যুৰ দিশে ৰাজ্যৰ আন এটা লাভজনক উদ্যোগ। অন্তঃৰাষ্ট্ৰীয় বজাৰত উদ্যোগটোত উৎপাদিত মিথানলৰ মূল্য হ্ৰাস। প্ৰাকৃতিক গেছ বিদ্যুৎ মাচুল অত্যাধিক বৃদ্ধি। ধৰ্মৰ নামত সাম্প্ৰদায়িক সংঘাত সৃষ্টিৰে শিৱসাগৰৰ আন্দোলন নিঃশেষ কৰাৰ চক্ৰান্ত। নিৰীহ শ্ৰমিকৰ ওপৰত চলোৱা নিৰ্যাতনত উদ্বেগ প্ৰকাশ দল সংগঠনৰ। অসম বিৰোধী অশুভ শক্তিক ঐক্যবদ্ধভাৱে প্ৰতিহত কৰাৰ হুংকাৰ জাতীয় জনগোষ্ঠীয় সংগঠনৰ। ৫ নম্বৰ পৃষ্ঠাত আছে ৰাজ্যজুৰি ছাত্ৰ সন্থাৰ বিক্ষোভ প্ৰতিবাদ। বানখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি স্থায়ী সমাধান কৰক। জিলাই জিলাই চৰকাৰ বিৰোধী শ্লোগানে উত্তপ্ত পৰিৱেশ। গুৱাহাটীৰ শ্বহীদ ভৱনৰ সন্মুখতো আছুৰ প্ৰতিবাদ। যোৱা বৰ্ষত মেঘালয়ৰ পৰা ১ টন কয়লাও অনা নাই। চুবুৰীয়া ৰাজ্যৰ পৰা কয়লাৰ সৰবৰাহক লৈ উত্তপ্ত সদন। মন্ত্ৰী যোগেন মোহনৰ তথ্য। বিধায়ক আব্দুল কালাম ৰছিদ আলমৰ দাবী, দৈনিক শ শ গাড়ী আহি আছে। গুৱাহাটীৰ বাতৰিত আছে পানী যোগান ২০৩০তহে সম্পূৰ্ণ হ'ব দক্ষিণ-পূবৰ আঁচনি। বিধানসভাত পশ্চিম গুৱাহাটীৰ বিধায়কৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী অশোক সিংহলৰ তথ্য। ৬৮% কাম সম্পূৰ্ণ হোৱা দক্ষিণ-মধ্য গুৱাহাটী পানী যোগান প্ৰকল্পৰ জৰিয়তে ১২,২৮০ পৰিয়ালক গৃহ সংযোগ। ২০২৫ চনৰ অক্টোবৰত দক্ষিণ-পশ্চিম পানী যোগান প্ৰকল্প সম্পূৰ্ণ কৰাৰ সময়সীমা নিৰ্ধাৰণ। ৭ নম্বৰ পৃষ্ঠাত আছে বিষক্ৰিয়াত আক্ৰান্ত হৈ উপঙিছে কুইণ্টেলে কুইণ্টেলে মাছ। শিৱসাগৰত মৎস্য ব্যৱসায়ী ফিছাৰীত দুৰ্বৃত্তৰ বিষ। হতাশাত ভাঙি পৰিছে দিগন্ত ফুকন। হুইলচেয়াৰত পঢ়া-শুনা কৰি জেএনইউৰ পৰা কৃতিত্বৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ। মঙলদৈৰ বিশেষভাৱে অক্ষম ৰুফিখা নাথৰ অনন্য কৃতিত্ব। প্ৰশাসনিক সেৱাৰ বিষয়া হোৱাৰ সপোন ৰাজনীতি বিজ্ঞানৰ ছাত্ৰীগৰাকীৰ। ব্যৱসায়-বাণিজ্য পেজটোত আছে সৌৰ প্ৰকল্পৰে বিদ্যুৎৰ চাহিদা পূৰাব অসমে। ২৬২৮ মেগাৱাটৰ সৌৰশক্তি প্ৰকল্প স্থাপনত গুৰুত্ব ৰাজ্য চৰকাৰৰ। ছিংগাপুৰ এয়াৰলাইন্সৰ এফডিআইত অনুমোদন। ১২ নৱেম্বৰত হ'ব এয়াৰ ইণ্ডিয়া ভিস্তাৰাৰ সংলগ্নকৰণ। অন্তিম পৃষ্ঠাত আছে মেঘালয়ৰ ইছাক পান্নাৰ ৰহস্যজনক মৃত্যু। মেঘালয়ৰ মৰ্গত শ্বেখ হাছিনাৰ ঘনিষ্ঠ নেতাৰ মৃতদেহ। চলিত বৰ্ষৰ প্ৰথমটো ত্ৰৈমাসিক কমিল মুঠ ঘৰুৱা উৎপাদনৰ দেশৰ জিডিপিৰ হাৰ ৬.৭%লৈ হ্ৰাস। ৮ দিনৰ ভিতৰত প্ৰধানমন্ত্ৰীলৈ মমতাৰ দ্বিতীয়খন পত্ৰ প্ৰেৰণ। ধৰ্ষণ হত্যাৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গঢ়ি তোলাৰ আহ্বান। এয়া আছিল আজি অসমীয়া প্ৰতিদিনখনৰ মূল হেডলাইনখিনি। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।